Hey guys, মই পৰিক্ৰমা বৰা এতিয়ালৈকে মোৰ চেনেলত যিমানবোৰ ভিডিঅ'জ আপলোড কৰিছিলো সব কবিতাৰ ভিডিঅ' আছিলে কবিতাৰ ভিডিঅ' চাইছে চাগে আপোনালোক বৰ হৈছে সেই কাৰণে আজি নতুন ভিডিঅ' লৈছো আপোনালোকলে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো ইয়ো আজি আমাৰ ভিডিঅ'টো হৈছে ডিফাৰেন্ট টাইপছ অফ বয়ফ্ৰেণ্ড মই মোৰ জীৱনত দেখি থকা কিমান চকুৰে দেখি থকা মোৰ লগত নহয় চকুৰে দেখি থকা কিমানবোৰ বয়ফ্ৰেণ্ডছ দেখিছো এতিয়ালৈকে তাৰ ওপৰত এই ভিডিঅ'টো বনাইছো ওকে তো লেটস ষ্টাৰ্ট ফাৰ্ষ্ট ক্ৰাছ वाली কিছুমান ল'ৰা থাকে যিবিলাকে ছোৱালী চাই থাকোঁতে যায় এইটো আমি বয়ফ্ৰেণ্ড বুলি ক'ব নোৱাৰোঁ সিহঁতি আচলতে ক্ৰাছ বুলি সিহঁতৰ পিছে পিছে লাগি পৰে আৰু গোটেই জীৱজনীকে লাগি থাকোঁতেই যায় আৰু তাইক পটোৱা নহয় কাহানিও So it was the first category এনেকুৱা টাইপ বহুত দেখিবলৈ পোৱা যায় এইটো বয়ফ্ৰেণ্ড বুলি আমি ক'ব নোৱাৰোঁ এইটো ক্ৰাছ वाले বুলি আমি ক'ব পাৰোঁ 2 the needed one এনেকুৱা টাইপৰ ল'ৰাবিলাক আচলতে ছোৱালীৰ প্ৰয়োজন থাকে মানে কি লগৰকেইটাৰ গাৰ্লফ্ৰেণ্ড আছে মোৰ নাই গতিকে এজনীক বা প্ৰপ'জ মাৰি দিওঁ এজনী ক'লে য়েছ যেতিয়া মোৰ গাৰ্লফ্ৰেণ্ড হৈ যাব চ' এইটো হৈছে মোৰ ছেকেণ্ড কেটেগৰী বয়ফ্ৰেণ্ড যিটোৱে ছোৱালীক ভাল চাল নাপায় বাছ প্ৰয়োজন থাকে সিহঁতৰ থাৰ্ড the flirty one ইহঁতি আচলতে চেনি যিটো কোৱা হয় আপোনাৰ চেনি বা চেনি খাই থাকে কাকো ভাল চাল পোৱাৰ একো ধান্দা নাই কাৰো লগত ট্ৰু লাভ নহয় আজি এজনীক দেহা জান মাতিব কাইলৈ সেইজনীক বাবু চুমনা মাতি দিম হৈ যাব আৰু এইটো হৈছে থাৰ্ড কেটেগৰী ফ'ৰ্থ ট্ৰু লাভাৰ যিটোৱে কোনো স্বাৰ্থ নথকাকৈ কোনো মানে একো উদ্দেশ্য নাথাকে কোনো লক্ষ্যবিহীনভাৱে কোনো পৰিমাণ নোহোৱাকৈ কোনো জোখ নোহোৱাকৈ এজনী ছোৱালীক সন্মান কৰে এজনী ছোৱালীৰ কাৰণে কেয়াৰ কৰে এজনী ছোৱালীক অন্তৰে ভাল পায় এইটো আচলতে ট্ৰু লাভাৰ যিটো বৰ্তমান দুনিয়াত দেখিবলৈ পোৱা বহুত কমহে যায় ফিফথ দগাবাজ শ্ৰেণী এইটো শ্ৰেণী আচলতে ছোৱালীক ভাল চাল পোৱাটো দূৰৰে কথা সিহঁতৰ লগত না চেনি খায় সিহঁতৰ না প্ৰয়োজন থাকে বাছ ছোৱালীক ঠগিবৰ কাৰণে মানে ইউজ কৰিবৰ কাৰণে ভাল পায় বাছ সিহঁতি মানে ছোৱালীক পুতলা বুলি ভাবে এইটো আচলতে বয়ফ্ৰেণ্ড শ্ৰেণীত ধৰিব নোৱাৰি এইটো কুকুৰ শ্ৰেণীত ধৰিব পাৰি কাৰণ কুকুৰেহে মানুহক এনেকৈ চেলেকিবলৈ গৰাকীক চেলেকিবলৈ এনেকৈ গৰাকীৰ লগত থাকে আমাৰ অসমত সাধাৰণতে এইটো টাইপৰ মানে দগাবাজ টাইপৰ ল'ৰা 20% থাকে ইয়াৰ চেনিও বহুত আছে আৰু ট্ৰু লাভাৰ বহুত কম আছে প্ৰয়োজন হোৱাটো বেছিভাগেই আছে মই আচলতে বেয়া বুলি নকওঁ মই বাছ কিন্তু ইহঁতি অন্তৰৰ পৰা যিটো হয় সেইটো ভাল পোৱা সিহঁতৰ মাজত নাথাকে কিন্তু দগাবাজ শ্ৰেণীৰ ল'ৰা আমাৰ অসমত বাছ 20% আছে বেছি নাই কাৰণ আমাৰ অসমৰ আৰু ভদ্ৰ ন কিন্তু অসমৰ বাহিৰত এনেকুৱা টাইপৰ বহুত বেছি পোৱা যায় সেইবিলাক চব দগাবাজ থাকে আৰু সেইবিলাক আমাৰ অসমৰ ল'ৰাবিলাকতকৈ বহুত বেছি বেয়া থাকে চ' এইটোৱে আছিল আজিৰ ভিডিঅ' যদি ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি তাৰ ছাইডত থকা বেল আইকনটো বজাই দিয়ক আৰু ডিছলাইক নকৰিব কাৰণ মই অসমৰ ল'ৰাবিলাকৰ কথা ভালকৈ কৈছোঁ